Welcome to my channel Room here. তো ভিডিওটো আৰম্ভ কৰাৰ আগতে আপোনালোকৰ এটা সৰু ৰিকুৱেষ্ট যদি ভিডিওটো চাই ভাল লাগে যদি আপোনালোকে ভাবে যে ভিডিওটো চাই পেলাই আপোনালোকৰ কিবা উপকাৰ হৈছে তেতিয়া সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আপোনালোকৰ লগতে আপোনালোকৰ বন্ধু বান্ধৱীসকলেও যাতে এই ভিডিওটো চাই উপকৃত হয় সেয়ে ভিডিও নিশ্চয় শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ তো ভিডিওটো আৰম্ভ কৰাৰ আগতে মই এটা কথা কৈছোঁ যে ইয়াৰ আগৰ পাৰ্টটো যদি আপোনালোকে চাব বিচাৰে তেন্তে মোৰ ভিডিওটো সাবস্ক্ৰাইব কৰি আপোনালোকে অলপ ক্লিক কৰিব তেতিয়া গোটেই ভিডিওটো চাব পাৰিব আৰু আগৰ ভিডিওৰ নেক্সট পাৰ্টটো মই আৰম্ভ কৰিব কৈছোঁ ইয়াৰ আগতে আৰম্ভ কৰিছিলোঁ যে আমি কেনেকৈ টেলিটো ষ্টাৰ্ট কৰি কোম্পানী এটা কেনেকৈ ক্ৰিয়েট কৰিম আৰু কেনেকৈ কোম্পানীটো সিলেক্ট কৰিব লাগে আৰু কোম্পানীটো কেনেকৈ ডিলিট কৰিব লাগে আৰু কেতিয়াবা কিবা কিবি শুদ্ধ হৈ থাকিলে কেনেকৈ আমি শুদ্ধ কৰিব লাগে অল্টাৰ লৈ গৈ সেইবোৰ শিকিছিলোঁ তো আজি আমি শিকিম যে টেলিত কেনেকৈ লেজাৰ ক্ৰিয়েট কৰে আৰু লেজাৰটো কি হয় তো বলক আৰম্ভ কৰোঁ তো লেজাৰটো হ'ল আমি প্ৰথম শিকিব লাগে লেজাৰ তো ইয়াৰ আগতে এটা কথা মনত ৰাখিবা লেজাৰটোৰ আগত আমি কি শিকিছিলোঁ এটা শিকিছিলোঁ ক্ৰিয়েট কোম্পানী তাৰপিছত শিকিছিলোঁ সিলেক্ট কোম্পানী তাৰপিছত আমি শিকিছিলোঁ এডিট তো এডিট মানে কোম্পানীটো কেনেকৈ শুদ্ধ কৰিব লাগে কিবা কিবি ভুল হৈ গ'লে কেনেকৈ শুদ্ধ কৰিব লাগে তো আমাৰ যদি ডেটটো চেঞ্জ কৰিবলগীয়া হয় যদি ইমেইলটো চেঞ্জ কৰিবলগীয়া হয় আৰু কোম্পানী যদি কেতিয়াবা এড্ৰেছটো চেঞ্জ কৰিবলগীয়া হয় তেতিয়া আগৰ ক্ৰিয়েট কোম্পানীটো আমি কি আছে ডিলিট নকৰি এড্ৰেছটো কেনেকৈ চেঞ্জ কৰোঁ সেইটো ক'ত যাম আমি এডিট কোম্পানীত গৈ কৰিব পাৰে আৰু সেইটো কৰিব পাৰে অল্টাৰ অলৰেডি মই তোমালোকক এক্সপ্লেইন কৰি থৈছোঁ গতিকে ইয়াৰ পিছত আমি কি শিকিছিলোঁ ডিলিট কোম্পানী আৰু এই বস্তুকেইটা আমি টেলিটো ষ্টাৰ্ট কৰোঁতেনে যেতিয়া আমি টেলিটো ষ্টাৰ্ট কৰি দিম মই বাৰে বাৰে কৈ আছিলোঁ যে টেলিত দুখন স্ক্ৰীন থাকে তো টেলিটো ষ্টাৰ্ট কৰি দিয়াৰ লগে লগে আমি টেলিত যিকোনো এখন স্ক্ৰীন দেখিম এই স্ক্ৰীনখনত এটা ৱৰ্ড লিখা থাকিব এটা থাকিব কোম্পানী ইনফো স্ক্ৰীন এটা কি থাকিব কোম্পানী ইনফো স্ক্ৰীন আৰু সেই কোম্পানী ইনফো স্ক্ৰীনত কি থাকে ক্ৰিয়েট কোম্পানী থাকিব সিলেক্ট কোম্পানী থাকিব এডিট কোম্পানী থাকিব আৰু ডিলিট কোম্পানী থাকিব গতিকে আমি জানিম যে লেজাৰ ক্ৰিয়েট কৰিবলৈ হ'লে আমি কি কৰিব লাগিব কোম্পানী ইনফোত নহয় আমি ক'ত যাব লাগিব গেটৱে অফ টেলি স্ক্ৰীনখনত যাব লাগিব তো গেটৱে অফ টেলি স্ক্ৰীনত কি থাকে একাউণ্টছ ইনফো তাৰপিছত ইনভেণ্টৰী ইনফো আৰু একাউণ্টিং ভাউচাৰ ইনভেণ্টৰী ভাউচাৰ এইটো থাকে একাউণ্টিং ভাউচাৰ ইনভেণ্টৰী ভাউচাৰ আৰু তললৈ আৰু বেলেগ ঠেৰ থাকে গতিকে আমি কি কৰিব লাগিব লেজাৰটো ক'ত পাম আমি একাউণ্টছ ইনফো বুলি যিটো অপশ্যন থাকিব সেই তাত আমি কি পাম লেজাৰটো ক'ত পাম তেতিয়া আমি লেজাৰটো পাম একাউণ্টছ ইনফো আৰু একাউণ্টছ ইনফোটো ক'ত থাকে গেটৱে অফ টেলি স্ক্ৰীনখনত থাকে তো গতিকে আমাৰ কেতিয়াবা কি হয় টেলিটো ষ্টাৰ্ট কৰি দিয়াৰ লগে লগে আমাৰ কেতিয়াবা কি হয় গেটৱে অফ টেলি স্ক্ৰীনখনত আমাৰ কি হৈছে ওলায় তেতিয়া আমি কি ক'ত যাব লাগিব গেটৱে অফ টেলি স্ক্ৰীনৰ পৰা আমি ক'ত যাব লাগিব কোম্পানী ইনফো স্ক্ৰীন যাব লাগিব এই কোম্পানী ইনফো স্ক্ৰীন যাব লাগিব গেটৱে অফ টেলি স্ক্ৰীনৰ পৰা ক'ত যাব লাগিব কোম্পানী ইনফো স্ক্ৰীন যাব লাগিব গতিকে যদি আমাৰ কোম্পানী ইনফো স্ক্ৰীনখন ওলাই থাকে তো আমি গেটৱে অফ টেলি স্ক্ৰীন যাবৰ কাৰণে কি প্ৰেছ কৰিব লাগিব এস্কেপ কিটো দবাব লাগিব এস্কেপ কিটো দবাব লাগিব
আৰু কেতিয়াবা যদি আমাৰ দৰকাৰ হয় গেটৱে অফ টেলিস্ক্ৰিনৰ পৰা কোম্পানী ইনফো স্ক্ৰীন যাব দৰকাৰ হয় আমি গেটৱে অফ টেলিস্ক্ৰিনৰ পৰা ক'ত যাম কোম্পানী ইনফো স্ক্ৰীনত যাম ক'ত যাম কোম্পানী ইনফো স্ক্ৰীন মই এনেকৈ আনিছোঁ এইফালে আনিছোঁ তো কোম্পানী ইনফো স্ক্ৰীনলৈ যদি যাওঁ আমি কি প্ৰেছ কৰিব লাগিব গেটৱে অফ টেলিস্ক্ৰিনৰ পৰা যদি আমি কোম্পানী ইনফো স্ক্ৰীন যাওঁ তেতিয়া কি প্ৰেছ কৰিব লাগিব অল্টাৰ প্লাছ F3 এই অল্টাৰটো ফুলকৈ নাথাকে কীবোৰ্ডত ALT বুলি থাকে অল্টাৰ প্লাছ F3 টো প্ৰেছ কৰি দিব তেতিয়া আমি ক'ত যাব পাৰিম এই কোম্পানী ইনফো স্ক্ৰীনখন শ্ব' কৰিব যদিহে কি হয় গেটৱে অফ টেলিস্ক্ৰিনখন শ্ব' হৈ থাকে তেতিয়া যদি আমি কেতিয়াবা দৰকাৰ হয় কোম্পানী ইনফো স্ক্ৰীন যাবলগীয়া হয় তেতিয়া আমি কি প্ৰেছ কৰিব লাগিব অল্টাৰ প্লাছ F3 আৰু কোম্পানী ইনফো স্ক্ৰীনৰ পৰা যদি আমি কি কৰিব লাগিব গেট অফ টেলিস্ক্ৰিনলৈ যাবলগীয়া হয় তেতিয়া আমি কৈছে এস্কেপ কিটো দবাই দিলে হৈ যাব ঠিক আছে গতিকে আমি জানিলোঁ যে গেট অফ টেলিস্ক্ৰিনত কি থাকে কোম্পানী গেট অফ টেলিস্ক্ৰিনত কি থাকে একাউণ্টছ ইনফো থাকে ইনভেণ্টৰী ইনফো থাকে একাউণ্টিং ভাউচাৰ থাকে ইনভেণ্টৰী ভাউচাৰ থাকে আৰু বেলেগ থাকে মই নেক্সট এক্সপ্লেইন কৰি যাম কিন্তু এতিয়া আজি বিষয়টো হ'ল আমি লেজাৰটো কি হয় গতিকে লেজাৰটো ক'ত থাকে গেটৱে অফ টেলিস্ক্ৰিনত থাকে আৰু গেটৱে অফ টেলিস্ক্ৰিনখন যেতিয়া আমি দেখিম তেতিয়া আমি ক'ত যাব লাগিব একাউণ্টছ ইনফোত যাব লাগিব মনত ৰাখিবা লেজাৰটো ক'ত থাকে একাউণ্টছ ইনফো তো একাউণ্টছ ইনফোত যেতিয়া আমি একাউণ্টছ ইনফো যাম যেতিয়া আমি একাউণ্টছ ইনফোত যাম একাউণ্টছ ইনফোত আমি যেতিয়া যাম তেতিয়া আমি কি কৰিম এই একাউণ্টছ ইনফোটোতে মই তলত লিখি লৈছোঁ একাউণ্টছ ইনফোত যেতিয়া তুমি তোমালোকে এণ্টাৰ প্ৰেছ কৰিবা যেতিয়া এণ্টাৰ কীবোৰ্ডৰ এণ্টাৰটোৰ কথা কৈছোঁ কীবোৰ্ডৰ যেতিয়া একাউণ্টছ ইনফোত গৈ এণ্টাৰ প্ৰেছ কৰিবা তেতিয়া আমি দুটা অপশ্যন দেখা পাম এটা হৈছে গ্ৰুপ আৰু এটা দেখা পাম লেজাৰ এটা কি দেখা পাম গ্ৰুপ আৰু এটা দেখা পাম লেজাৰ গতিকে গ্ৰুপটো অলৰেডি আমাৰ বনোৱা থাকে গতিকে গ্ৰুপটো বনাব নালাগে এতিয়া কথা হ'ল কি লেজাৰটো আমি কি জানিব লাগিব আৰু লেজাৰত আমি কি ক্ৰিয়েট কৰোঁ লেজাৰটোত আমি কি ক্ৰিয়েট কৰোঁ লেজাৰটো ওলোৱাৰ লগে লগে আমি তাত কি কৰিম এণ্টাৰ প্ৰেছ কৰি দিম লেজাৰটো ওলোৱাৰ লগে লগে এণ্টাৰ প্ৰেছ কৰি দিম এণ্টাৰ প্ৰেছ কৰি দিলে আমাক কি আছে লেজাৰ ক্ৰিয়েট কৰিবলৈ আহিব আৰু লেজাৰটো ক্ৰিয়েট কৰিবলৈ আহোঁতে কি হ'ব নামটো লেজাৰ যেতিয়া লেজাৰত এণ্টাৰ প্ৰেছ কৰি দিম তেতিয়া নেমত লেজাৰটো লিখিব লাগিব আৰু আণ্ডাৰটো গ্ৰুপ ভৰাব লাগিব গতিকে এতিয়া আমি লেজাৰটোনো কি হয় সেইটো শিকি ল'ম তো আমি লেজাৰ মই তোমালোকক এটা এক্সাম্পল দিওঁ যেনিবা মই লিখিলোঁ যেনেকৈ ধৰি লওক ছাপ্লাই একাউণ্ট চব ফৰ্মত দিছোঁ A-C দিছোঁ তো আণ্ডাৰটো মই জানো ধৰা নেমত লিখিলোঁ ছাপ্লাই একাউণ্ট আৰু এইফালে মই দিলোঁ ধৰা ছানড্ৰাই ক্ৰেডিটৰ দিলোঁ ঠিক আছে আৰু নেক্সট মই লিখিলোঁ ধৰা ফাৰ্নিচাৰ তো ফাৰ্নিচাৰ আণ্ডাৰটো দিলোঁ ধৰা ফিক্স এছেট ধৰা ঠিক আছে তো এতিয়া মই ধৰা ছাপ্লাই আণ্ডাৰটো ছানড্ৰাই ক্ৰেডিটৰ দিলোঁ তো ক্ৰেডিটৰ কেলে দিলোঁ সেইটো বুজি পাব লাগিব তো আৰু ফাৰ্নিচাৰ আণ্ডাৰ ফিক্স এছেট দিলোঁ কেলে দিলোঁ সেইটো বুজি পাব লাগিব তেতিয়াহে বুজি পাবা যেতিয়া একাউণ্টছটো ক্লিয়াৰ হ'ব গতিকে ইয়াত যে ছাপ্লাই একাউণ্ট আণ্ডাৰটো ছানড্ৰাই ক্ৰেডিটৰ দিছোঁ আৰু ফাৰ্নিচাৰ আণ্ডাৰটো ফিক্স এছেট মই লিখিছোঁ এই কেলে লিখিছোঁ সেইটো জানিবলৈ হ'লে আমি কি হৈছে একাউণ্টছটো জানিব লাগিব কাৰণ আমি জানো যে টেলিটো হৈছে একাউণ্টিং ছফ্টৱেৰ গতিকে একাউণ্টিং ছফ্টৱেৰ একাউণ্টছৰে কাম হয় গতিকে আমি এই আণ্ডাৰটো বুজি পাবৰ কাৰণে আমি কি কৰিব লাগিব আমি একাউণ্টছটো জানিব লাগিব গতিকে আমি একাউণ্টছটো জনাৰ আগতে এটা বস্তু জানি লওঁ যে লেজাৰটোনো কি হয় আৰু লেজাৰ কেলে ক্ৰিয়েট কৰিবলগীয়া হয় এতিয়া আমি লেজাৰটো কেলে ক্ৰিয়েট কৰোঁ মই সেইটো দেখা দিছোঁ তো লেজাৰটো মই এইখিনি লৈ আহিছোঁ আকৌ তো লেজাৰ কি হয় লেজাৰত আমি কি ভৰাম মই এক্সাম্পল এটা ভালকৈ দি লৈছোঁ ধৰিলোঁ মই এটা কোম্পানী মই এটা বিজনেছ আৰম্ভ কৰিছোঁ ধৰিলোঁ মই এটা ডিলাৰ খুলিবলৈ লৈছোঁ সেই ডিলাৰটো হৈছে মোবাইলৰ ডিলাৰ ঠিক আছে মোবাইলৰ ডিলাৰ এটা খুলিবলৈ লৈছোঁ মোৰ বিজনেছটো কি হ'ব মোবাইলৰ ডিলাৰ তো মোৰ ডিলাৰটো যেতিয়া মোবাইলৰ ডিলাৰ এটা খুলিম বুলি মই ভাবিলোঁ তেতিয়া মোৰ প্ৰথমতে মোক কি লাগিব
কেপিটেল তো কি লাগিব মোক কেপিটেল লাগিব ঠিক আছে তো প্ৰথমতে মোক লাগিব কেপিটেল লাগিব তো মই হিচাপ ৰাখি থম প্ৰথমতে যিমান কেপিটেল ল'ম তো সেইটো হিচাপ ৰাখি থম মই ধৰিলোঁ মই 10 লাখ টকা এটা লৈছোঁ ধৰা মই কিমান লৈছোঁ 10 লাখ টকা এটা লৈছোঁ তো সেই মই বিজনেছটো কিমান দি ষ্টাৰ্ট কৰিছোঁ সেইটো মই কৈছে লিখি ৰাখিছোঁ নেক্সট হ'ল ধৰিলোঁ মই যেতিয়া মোৰ কেপিটেল ল'ম 10 লাখ টকা কেপিটেল ল'ম গতিকে মই ইয়াৰে কি হৈছে গোটেই পইচাটো খৰচ নকৰোঁ সেইটো হৈছে কেছ হিচাপে ল'ম ধৰিলোঁ 6 লাখ টকা মানে বস্তু পাতি কিনিবৰ কাৰণে মই কৈছে 6 লাখ টকা লৈছোঁ বস্তু পাতি কিনিবৰ কাৰণে কিমান লৈছোঁ মই 6 লাখ টকা লৈছোঁ তো সেই 10 লাখৰ পৰা মই 6 লাখ ল'লোঁ আৰু যি 4 লাখ থাকিলে সেই 4 লাখটো মই কি কৰিলোঁ ধৰিলোঁ মোৰ এই যেতিয়া বিজনেছটো খুলিম সেই বিজনেছটোৰ নামত মই এটা বেংকত একাউণ্ট খুলিলোঁ একাউণ্টটো ধৰিলোঁ মই UBIত খুলিলোঁ তো UBIত মই কি হৈছে বাকী থকা 4 লাখটো মই ডিপজিট কৰি থৈ দিলোঁ ঠিক আছে এতিয়া নেক্সট মোৰ দৰকাৰ হ'ব কি লেণ্ড এণ্ড বিল্ডিং মানে মই এটা বিজনেছটো ষ্টাৰ্ট কৰিবৰ কাৰণে কি লাগিব মোক ঘৰ এটা লাগিব ঠিক আছে তো মই ধৰিলোঁ লেণ্ড এণ্ড বিল্ডিঙৰ কাৰণে মই চিকিউৰিটি মানি হিচাপে মোক ইমান দিলোঁ 1 লাখ টকা এটা দিলোঁ কাক দিলোঁ লেণ্ডলৰ্ডক দিলোঁ কাক দিলোঁ সেইটো হিচাপ ৰাখিব লাগিব কিন্তু তো 1 লাখ টকা এটা মই কি কৰিলোঁ লেণ্ডলৰ্ডক দিলোঁ তাৰপিছত মই ধৰা মোৰ বিজনেছটো সেটিং কৰিবৰ কাৰণে ফাৰ্নিচাৰ ল'লোঁ তো ফাৰ্নিচাৰ মই ফাৰ্নিচাৰত কিমান খৰচ কৰিলোঁ ধৰিলোঁ ফাৰ্নিচাৰত মই 1 লাখ টকা খৰচ কৰিলোঁ ফাৰ্নিচাৰত 1 লাখ টকা খৰচ কৰিলোঁ তাৰপিছত কি হৈছে মই যেতিয়া ফাৰ্নিচাৰ হৈ গ'ল মোৰ ধৰিলোঁ মই মোৰ ছেটআপটো হৈ যোৱাৰ পিছত মই কি কৰিম মই বস্তু কিনিম যিটো বিজনেছ কৰিম মোবাইল সেই মোবাইলৰ যিটো প্ৰডাক্টৰ বিজনেছ কৰিম সেই প্ৰডাক্টবোৰ মই কিনিম কাৰ পৰা কিনিম মই ছাপ্লাই মিন্স কি আছে যি আমাক বস্তু যোগান ধৰে ছাপ্লায়াৰ বুলিও দিব পাৰে বা ছাপ্লাই বুলি দিব ছাপ্লায়াৰ পৰা কিনিলোঁ ধৰা কিমান বস্তু কিনিলোঁ ধৰিলোঁ মই 2 লাখ টকা বা 3 লাখ টকা মই 2 লাখ বুলিয়ে দিছোঁ তো 2 লাখ টকাৰ বস্তু কিনিলোঁ ঠিক আছে তো নেক্সট যে ধৰা কাৰ পৰা কিনিলোঁ ধৰিলোঁ না মানুহজনৰ নাম ধৰা ABCD যিকোনো হ'ব পাৰে ৰাম ৰহিম ৰিয়া যিকোনো হ'ব পাৰে ঠিক আছে তো ছাপ্লায়াৰ পৰা কিমান বস্তু কিনিলোঁ কিমান ডেটত কিনিলোঁ সেইটো মই ৰেকৰ্ড ৰাখিম তাৰপিছত মই ছাপ্লাই কিমান পে'মেণ্ট কৰিলোঁ সেইটো হিচাপ ৰাখিম পে'মেণ্ট কৰাৰ পিছত মই কি হৈছে চেল কৰিম তো চেলছ মই কাক কৰিছিলোঁ সেইটো হিচাপ ৰাখিম পে'মেণ্ট কৰাৰ পিছত মই কি কৰিম চেলছ কৰিম চেলছ কিমান টকাৰ কৰিলোঁ কোন ডেটত কিমান চেলছ কৰিলোঁ আৰু চেলছ কাক কৰিলোঁ ধৰা ইয়াতো চেলছ মানে আমি কাষ্টমাৰক কৰিম তো জানিবাই কাষ্টমাৰক কৰিলোঁ চেলছ কাক কৰিম আমি কাষ্টমাৰক কৰিলোঁ গতিকে কোন কাষ্টমাৰক কিমান পইচাৰ চেল কৰিলা কিমান টকাৰ বস্তু বিকিলা এই যিবোৰ ট্ৰেনজেকশ্যন ইয়াত যিবোৰ ট্ৰেনজেকশ্যন আমি এইবোৰ ট্ৰেনজেকশ্যন নহয় জানো ষ্টাৰ্টিঙৰ পৰা মানে বিজনেছটো ষ্টাৰ্টিঙৰ পৰা এণ্ডিঙলৈকে যিবোৰ ট্ৰেনজেকশ্যন হয় সেই ট্ৰেনজেকশ্যনবোৰৰ ৰেকৰ্ডবোৰ আমি কি কৰোঁ লেজাৰ ক্ৰিয়েট কৰোঁ আৰু সেই কি হৈছে লেজাৰত কি হৈছে একাউণ্টছবোৰ আমি কি কৰোঁ ক্ৰিয়েট কৰোঁ মেইন কথা হ'ল লেজাৰত আমি কি হৈছে যিবোৰ ট্ৰেনজেকশ্যন সেই ট্ৰেনজেকশ্যনবোৰৰ কি হৈছে ৰেকৰ্ডবোৰ এণ্ট্ৰি কৰোঁ কি ৰেকৰ্ড এণ্ট্ৰি কৰোঁ কেপিটেলত কিমান আমাৰ খৰচ হ'ল কেছ কিমান আমি ব্যৱহাৰ কৰিছিলোঁ UBI একাউণ্টত কিমান থৈছোঁ লেণ্ড এণ্ড বিল্ডিঙত কিমান খৰচ কৰিছিলোঁ ফাৰ্নিচাৰ কিমান কৰিছিলোঁ ছাপ্লায়াৰ কিমান পইচা দিছিলোঁ কি বস্তু কিনিছিলোঁ চেলছ কিমান কৰিছিলোঁ কোন এমপ্লয়ক কিমান পইচা দিছিলোঁ এনেকৈ ষ্টাৰ্টিঙৰ পৰা এণ্ডিঙলৈকে তো বিজনেছত ফাইনেন্সিয়েল ইয়েৰ আমি কেতিয়াৰ পৰা ধৰোঁ এপ্ৰিলৰ পৰা আৰু মাৰ্চত এণ্ডিং বুলি ধৰোঁ গতিকে এপ্ৰিলৰ পৰা মাৰ্চলৈ আমাৰ যিবোৰ ট্ৰেনজেকশ্যন হয় সেই ট্ৰেনজেকশ্যনবোৰৰ আমি কি হৈছে ট্ৰেনজেকশ্যনবোৰে এটা একাউণ্টৰ নাম দি লওঁ ট্ৰেনজেকশ্যনবোৰৰ এটা নাম দিওঁ যেনেকৈ ধৰা কেপিটেল একাউণ্ট বুলি লিখিলোঁ তো কেছ একাউণ্ট বুলি লিখিলোঁ UBI একাউণ্ট বুলি লিখিলোঁ লেণ্ড এণ্ড বিল্ডিং একাউণ্ট বুলি লিখিলোঁ ফাৰ্নিচাৰ একাউণ্ট বুলি লিখিলোঁ ছাপ্লাই একাউণ্ট বুলি লিখিলোঁ এনেকৈ একাউণ্ট নাম দি পেলাই এই ট্ৰেনজেকশ্যনবোৰে কি হৈছে আমি লেজাৰত ক্ৰিয়েট কৰি লওঁ কি কৰোঁ লেজাৰত কি ক্ৰিয়েট কৰোঁ এই ট্ৰেনজেকশ্যনবোৰে আমি কি হৈছে লেজাৰত ক্ৰিয়েট কৰোঁ এই ট্ৰেনজেকশ্যনবোৰে হ'ল লেজাৰ গম পাইছেনে যিবোৰ আমি বিজনেছৰ ষ্টাৰ্টিঙৰ পৰা এণ্ডিঙলৈকে যিবোৰ ট্ৰেনজেকশ্যনৰ আমি ৰেকৰ্ড ৰাখোঁ সেই ৰেকৰ্ড ৰখাটোকে আমি কি হৈছে চিম্পুলকৈ কি হৈছে আমি লেজাৰ বুলি ক'ব পাৰোঁ গতিকে যেতিয়া আমি লেজাৰ ক্ৰিয়েট কৰিম
ধৰা কেপিটেল আণ্ডাৰটো কি হ'ব আমি জানিব লাগিব কেপিটেল আণ্ডাৰটো এতিয়া মই জানো কাৰণে কৈছোঁ কেপিটেল হ'ব কেছ আণ্ডাৰটো কেছ ইন হেণ্ড হ'ব ইউবিআইটো বেংক একাউণ্ট হ'ব লেণ্ড এণ্ড বিল্ডিংটো ফিক্স এছেট হ'ব ফাৰ্নিচাৰটো ফিক্স এছেট হ'ব ছাপ্লাইটো চানডে ক্ৰেডিটৰ হ'ব আৰু কৈছে কাষ্টমাৰটো ধৰা চানডে ডেবিটৰ্ছ হ'ব চেলছটো চেলছ হ'ব আৰু পাৰ্চেছটো পাৰ্চেছ হ'ব কিন্তু তোমালোকেতো বুজি পোৱা নাই গতিকে বুজি পাবলৈ হ'লে আমি কি জানিব লাগিব একাউণ্টছটো বুজি পাব লাগিব একাউণ্টছ কি হয় একাউণ্টছটো বুজি পাব লাগিব তেতিয়াহে গম পাবা গতিকে নেক্সট চেপ্টাৰটো মই কৈছে খুব কমকৈ দিম তোমালোকক যাতে আগৰ বস্তুবোৰ খেলি মেলি নালাগে আৰু যিকোন সময় চোৱা যাতে বস্তুটো ভালকৈ বুজি পোৱা গতিকে ইয়াৰ নেক্সট ভিডিঅ'ত মই একাউণ্টছ কি হয় ঠিক আছে একাউণ্টছ কি হয় গোটেই চেপ্টাৰটো মই ভালকৈ তোমালোকক বুজাই দিম এতিয়া তোমালোকে মাত্ৰ এটা বস্তুৱে বুজি পোৱা যে লেজাৰ ক্ৰিয়েট কৰিবলৈ ক'লৈ যাব লাগে আমি গেটৱে অফ টেলি স্ক্ৰীনলৈ যাব লাগে আৰু কি আছে গেটৱে অফ টেলি স্ক্ৰীন গৈ প্ৰথম ক'ত যাব লাগিব একাউণ্টছ ইনফো যাব লাগিব একাউণ্টছ ইনফোত যেতিয়া আমি এণ্টাৰ প্ৰেছ কৰিম লেজাৰ যাব লাগিব লেজাৰ যেতিয়া আমি এণ্টাৰ প্ৰেছ কৰিম তেতিয়া আমাৰ যিবোৰ বিজনেছৰ ট্ৰেনজেকশ্যন সেই ট্ৰেনজেকশ্যনবোৰৰ কি আছে ট্ৰেনজেকশ্যনবোৰক এটা একাউণ্ট নাম দি আমি ক্ৰিয়েট কৰিম তো ক্ৰিয়েট কৰোঁতে খালি আণ্ডাৰটো কথা আহিব সেই আণ্ডাৰটো আমি জানিবলৈ হ'লে আমি কি কৰিব লাগিব একাউণ্টছটো ক্লিয়াৰকৈ জানিব লাগিব গতিকে ইয়াৰ নেক্সট চেপ্টাৰত মই একাউণ্টছটো কি হয় ডিটেইলছত বুজাই দিম খালি তোমালোকে এটা বস্তু মনত ৰাখিবা লেজাৰটো কেনেকৈ ক্ৰিয়েট কৰে আৰু কেনেকৈ উলিয়াই সেই বস্তুটো এই ভিডিঅ'টোত মই ডিটেইলছ আকৌ তোমালোকক নেক্সট ধুনীয়াকৈ দেখাই দিছোঁ স্ক্ৰীনশ্বট মাৰি ধুনীয়াকৈ মই তোমালোকক দেখাই দিছোঁ তোমালোকে ভালকৈ বুজি পাই লওঁ আৰু ইয়াৰ নেক্সট ভিডিঅ'টো চাবৰ কাৰণে নিশ্চয় তোমালোকে ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু যদি মোৰ ভিডিঅ'ৰ পৰা কাৰোবাৰ উপকাৰ হয় বুলি ভাবা তেতিয়া তোমালোকৰ লগৰবোৰলৈও প্লিজ শ্বেয়াৰ কৰি দিবা ধন্যবাদ